ভাত বনাইছোঁ। ভাত বনাই আহি অলপ বহিছোঁ। আজি মই বনালোঁ নীলকচু, ঘৰতে হোৱা, আমাৰ কেম্পাছতে হোৱা। খাবলৈ খুব সোৱাদ। আধা সেইদিনা মাংসৰে বনাইছিলোঁ, আজি বুটেৰে বনাইছোঁ, আধা আধাকৈ। ভাগৰ লাগিছে। মই এনেই দুষাৰিমান গুণগুণাম গীত ময়ে লিখিছিলোঁ। অ খুন খুনিবিনে ঐ, অ মন মানিবিনে তই, তোৰ হিয়াৰ প্ৰহৰী মোক খোজাবিনে ঐ, তোৰ বুকুৰ পজাতে লম গৈ ঠাই, তোৰ আধা খোজা ঘৰ গঢ়ি তুলিম মই। অ খুন খুনিবিনে ঐ, অ মন মানিবিনে তই। মই লিখিছোঁ, মোৰ ছোৱালীৰ কাৰণে লিখিছোঁ। তাই গাব ডাঙৰ হ'লে এনেকৈ অলপ অলপকৈ লিখি লিখি মই থৈ যাম। যদি মই জীয়াই থাকোঁতো ঠিকেই আছে, অলপ সহায় কৰিব পাৰিম, আৰু নহ'লে নিজে কৰিব আৰু যিহেতু মই ছিংগাৰ নহয়, সেইকাৰণে মোৰ মাতততো ভাল নালাগিবই গানটো শুনিবলৈ। এতিয়া ছোৱালীৰ মাতত কেনেকুৱা হয় সেইটো সময়তহে গম পোৱা যাব। মানে তাইক গানৰ স্কুলত দিম অলপ ডাঙৰ হ'লে। এতিয়া জাষ্ট 3 years হৈছে, সেইকাৰণে দিব পৰা নাই, আৰু অলপ ডাঙৰ হ'লে দিম, তেতিয়া আপোনালোকে শুনিব। আজিলৈ বাই বাই।